गोजोननि नोगोर क'क्राझाराव गिख्रंथाव बुथारनाय जाथाय सिनाय मोनै दुथांनि गाग्लोबनायाव आबाद बिफाननि आजिरा मोननाय इन्जिनियार 70 बोसोर बैसोनि तपन चक्रवर्तीया रुंसारि जानायजों लोगोसे बिथांनि बिसि DN हिम्मत सिंह गोजौ फरायसालिनि बारग' गाहाय फोरोंगिरि 65 बोसोर बैसोनि मधुमिता चक्रवर्तीया गोब्राब जोखोम जायो। क'क्राझारनि सदर सहर बिधानपल्लीयाव बे गिख्रंथाव जाथाया जायो। जाथाय जानाय जायगायाव पुलिसनि हानजाया थांनानै दुथां सुबुङा बाहायनाय गंसे गोबौ सिखा मोननो हायो होनना मिथिना मोनो। गोब्राबै जोखोम जानाय मधुमिता चक्रवर्तीखौ साबसिन फाहामथाय होनो बे समाव बङाइगावसिम दैथायहरनाय जाबाय होनना मिथिहोयो। गुबुन फारसेथिं दुथां सुबुंजों गाग्लोबजानाय तपन चक्रवर्ती आरो मधुमिता चक्रवर्तीनि फिसाजोआ आमेरिकायाव आरो फिसाज्लाया बेंगालुरुआव थायो होनना मिथिना मोन्दों। साननि समावनो बेबायदि गिख्रंथाव जाथाय जानायखौ ओनसोलनि सुबुङा ओरैबायदि बुङो। আমি তো ক'ব নোৱাৰোঁ মতলব আমি তো ঘৰৰ পৰা ওলাই কিনে দোকানে যাবলৈ ওলাইছোঁ ইয়াতে অহাৰ পিছতে শুনা পাইলোঁ এনেকৈ ঘটনাটো তাৰ মোৰ ইয়াতে এজন মোৰ কাকা আছে সিহঁতে ডিটেইলছ ক'ব পাৰিব আৰু ডিটেইলছটো দিছেও মিডিয়াক দিছে পুলিচক দিছে ঠিক আছে সব ষ্টেটমেণ্ট দি দিছে। মই শুনিছোঁ যে ছাৰ গেটত বহি আছিল তেতিয়া মানে ছাৰ মাতি আছিল মানুহ ঠিক আছে তাৰপিছত ইয়াৰ ওচৰতে একজন শুনা পাইছে আৱাজটো শুনাৰ পিছত আহিছে অহাৰ পিছত গেটটো বন্ধ আছিল তাৰপৰা ছাৰে কৈছে আপুনি ওপৰৰ পৰা আহক ঠিক আছে তো এই মোৰ কাকাটো ওপৰ এইফালে ওপৰত দি গৈছে যাৰ পিছত ছাৰে তাক চাবি দিছে গেটৰ এনেকৈ ঘটনা হৈছে ঠিক আছে এনেকৈ নাম মানুহটো এলিমিট থাকে সিং বুলি কৈছে ছাৰে ঠিক আছে তেতিয়া ছাৰ পুৰা কথা কৈছে কোৱাৰ পিছত ছাৰ অলপ পিছতে বাছ বেহচ হৈ গ'ল মানে কাটিছে কাটাৰ পিছত ছাৰ পুৰা ষ্টেটমেণ্ট দিছে ছাৰ তাক এনেকৈ কৰিছে দুজনে কয় কাটাৰ পিছত তাৰপৰা ছাৰে মানে 5-7 মিনিট পিছতেই বাছ ইহঁতে পৰি গ'ল পৰাৰ পিছত তাৰপৰা তেতিয়া ইয়াৰ মানুহ 3-4জন মানুহ দুজনক লৈ গৈছে মানে লৈ গৈছিল তাৰপিছত লোৱাৰ আছামত গৈছে আৰু কি এতিয়া অলপ আগৰ শুনা পাইছোঁ যে ছাৰ নাই বুলি শুনা পালোঁ আৰু কি পুলিচ প্ৰশাসনক কি ক'ম পুলিচ প্ৰশাসনক এইটো ক'ব পাৰোঁ আমাৰ ইয়াতে ইমান প্ৰপাৰ টাউনত যদি এনেকুৱা হয় তাহলে পুলিচ প্ৰশাসনে মই কি কৰিম আপোনালোকে কওক মিডিয়ালোকে কওক তাহলে বস্তিৰ মানুহ কি কৰিব যদি আমাৰ টাউনে মানুহকে যদি সুৰক্ষা নাথাকোঁ এইটো কেনেকৈ হ'ল অলপ 3 মাহ আগতে একটা কেছ হ'ল পুলিচ কি কৰিলে ধৰি কিনে কিবা শাস্তি দিছে মিডিয়াক জানাইছে যে মই ধৰিছোঁ মই ধৰি কিনে তাক ফাঁচি দিছোঁ জেল দিছোঁ 20 বছৰ এনেকুৱাতো কৰা নাই এইটো এনেকাই হ'ব ওই যে ফটো উঠাব মিডিয়া কৰিব হেন কৰিব তেন কৰিব পরে পিছত একো নাই এনেকাই 10 দিন যাব বাস আমার ভারতবর্ষ মানুষ তো এনেকাই নর্মাল অলপ দিন গেলে সব ভুলি যায়।